বিদ্যালয়ত 99 লাখ টকা চেংচন দিয়া হৈছিলে যে এইখন বহুত এটা গ্ৰাম্য অঞ্চলৰ গুৰুত্বপূৰ্ণ এটা উচ্চ শিক্ষা অনুষ্ঠান কিন্তু ইয়াত এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো আছে কিন্তু ইণ্টেৰিয়ৰটো ভালকৈ কৰিব পৰা নাছিলে সো আমাৰ ফাণ্ডখিনি দিয়াৰ পিছত তেখেতসকলে প্ৰিন্সিপালৰ ৰুম ষ্টাফৰ ৰুম আৰু কনফাৰেন্স হল খুব সুন্দৰকৈ বনাইছে আৰু এখন কলেজত তেনেকুৱা সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো দেখিবলৈ পাই মই বহুত ভাল লাগিছে আমাৰ ইনষ্টিটিউচনবিলাক আগৰ সময়ত 30-40 বছৰ আগতে নিৰ্মাণ কৰা তাত ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আছিলে খুব ভালকৈ সেই সময়ত গুৰুত্ব দি বনোৱা হোৱা নাছিলে যাৰ কাৰণে বহুত সুবিধাবিলাক নাছিলে গতিকে আজিকালি সেমিনাৰ হয় স্মাৰ্ট ক্লাছৰুম লাগে অফিসত মানে লাইব্ৰেৰী লাগে এই ব্যৱস্থাবিলাক কৰিব লাগিব আমাৰ বহুত প্ৰফেছাৰসকলে ৰিচাৰ্চ কৰি থাকে বহুত মানে তেখেতসকলে নতুনকৈ যিবিলাক আমাৰ ৰিচাৰ্চ হৈছে এইবিলাক ষ্টাডি কৰি থাকে তো এই কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ অত্যন্ত দৰকাৰ মই অলপ আগতে দতমা কলেজতো তেনেকুৱা এটা কনফাৰেন্স হল মুকলি কৰি আহিছোঁ আৰু এতিয়া ইয়াত এডমিনিষ্ট্ৰেটিভ যিটো বিল্ডিং ইয়াৰ ভিতৰত আমাৰ এডমিনিষ্ট্ৰেটিভ যিটো ইণ্টেৰিয়ৰ এইটো মুকলি কৰিলোঁ খুব সুন্দৰ হৈছে আৰু ফকীৰগ্ৰাম মহাবিদ্যালয়ৰ তেখেতসকলে যিটো নাক এছেছমেণ্ট হৈছে তাতো তেখেতসকলে ভাল এটা ৰেংক পাইছে আৰু ইয়াৰ ছাত্ৰ ছাত্ৰী ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ ডিচিপ্লিন খুব ভাল লাগিছে অনাগত দিনত মই ভাবিছোঁ যে ফকীৰগ্ৰাম কলেজ আকৌ যিটো আছে আপগ্ৰেড হ'ব বা আকৌ উন্নয়নৰ পথেৰে আগবাঢ়ি যাব আমাৰ কলেজত আজি অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ PTR মিষ্টাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ কলেজত আহি নিউলি আপগ্ৰেডেড এডমিনিষ্ট্ৰেটিভ ব্লক ইনগ্ৰেট কৰিলে আৰু এই এডমিনিষ্ট্ৰেটিভ ব্লকটো আমি কৰিব পাৰিছোঁ BTR গভৰ্ণমেণ্টৰ সহায়ত আমাৰ অনাৰেবল চিফ ছাৰে এই টকাটো চেংচন কৰি দিছিলে আৰু আজি আমি সেইটো সম্পন্ন কৰিব পাৰিছোঁ নিয়াৰ এবাউট মানে 1 crore আৰু 99 লাখ টকা চেংচন কৰিছিলে আৰু মই বহুত আনন্দিত দেই অফিসটো বহুত ধুনীয়া হৈছে ছাৰো কমপ্লিমেণ্ট কৰিছে আপোনালোকে দেখা পাইছে আমি ভৱিষ্যততো অফিসটো যেনেকৈ ধুনীয়া হৈছে একাডেমিক লাইনত আমি এনেকৈ ধুনীয়া এনভাইৰনমেণ্ট আমি দিব বিচাৰিছোঁ ল'ৰা ছোৱালীক আমি একাডেমিক এনভাইৰনমেণ্টটো ধুনীয়াকৈ আমি দিব বিচাৰিছোঁ মই সেইটোৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ ফেকাল্টি মেম্বাৰ্ছক যাতে ল'ৰা ছোৱালীক আগন্তুক দিনত পঢ়া শুনাত ভালকৈ পাঠদান কৰে প্ৰপাৰলি ডিউটি কৰে টাইমলি আহি পেলাই ডিউটি ৰিজিউম কৰে আৰু গাইড কৰে মই সেইটোৱে মোৰ ফেকাল্টি মেম্বাৰ্ছবিলাকক মই আহ্বান জনাইছোঁ আৰু নতুন আঁচনি এনেকৈ আমাক প্ৰমিছ দিয়া নাই কিন্তু আমাৰ অলৰেডি এটা প্ৰচেছ হৈ আছে মানে আমাৰ নতুন ক্লাছৰুম বিল্ডিঙৰ এটা অলৰেডি প্ৰচেছ হৈ আছে সেইটো এতিয়া কনষ্ট্ৰাকশ্যন নহ'ব কিন্তু আফটাৰ ইলেকশ্যন হ'ব বুলি আমি আশাবাদী অলৰেডি সেইটো এষ্টিমেটেড মই এমাউণ্টটো নকওঁ কিন্তু সেইটো ক্লাছৰুম কমচে কম 12টামান ক্লাছৰুমৰ কাৰণে আমাৰ সেইটো আমি বেনিফিটেড হ'ম সেইটো হ'লে আমাৰ কোনো কলেজত ক্লাছৰুম শ্বৰ্টেজ নহ'ব